हेलो फ्रेंड्स, गुड मॉर्निंग। কি খবৰ আপোনালোকৰ? মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাব গৈ আছোঁ শ্ৰী ৰঘুপতি। বাকী আপোনালোকক অকণমান দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। চিনেমা হল আহি পালোঁ। বহুত বৰষুণত তিতি হ'লেও শ্ৰী ৰঘুপতি চাবৰ কাৰণে আহিছোঁ। আপোনালোকে দেখিছেনে মানুহবোৰ? চব মানুহ এনেকৈ বৰষুণত তিতি হ'লেও চাব আহিছে। ভাল লাগিছে। তথাপিতো বৰষুণত তিতি আহিও আৰু ভাবিলোঁ মই চাব আহিছোঁ, আপোনালোকক অকণমান দেখুৱাই দিওঁ মই কেনেকৈ ক'ত কি কৰোঁ, কেনেকৈ ক'ত চিনেমা চাব যাওঁ, অকণমান আপোনালোকক দেখুৱাই দিলোঁ। বাকী আপোনালোকৰ চাই থাকক। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, অলপ হ'ব। জাষ্ট অলপ দেখুৱাই দিম আৰু আপোনালোকক। মানুহবিলাকে এইফালৰ পৰা সিফাল অহা যোৱা কৰি আছে। বহুত ঠাণ্ডা বতৰ, বহুত তিতিলোঁ, ঠাণ্ডা লাগি গৈছে। নালাগে ৰঘুপতিক নেপাকে মই চিএম প্ৰগ্ৰেমলৈ গৈ আছোঁ। ৰঘুপতিক কথাই লাভ আছে নেকি? কি সমস্যা বহাবনে কমাব? চাওক ইলেক্টৰ किचन में हो तो हम सब कुछ बना सकते हैं। बैंगन का भरता, आलू गोभी, भिंडी मसाला, मिक्स वेजिटेबल, मटर पनीर और भी बहुत कुछ। ये तो मैजिक है। बहुत बढ़िया। लाइक मैजिक। सबको आगे दो क्यों रही है? लेकिन स्वाद वो कहनु खाने में किमान बड़ा महानगो सोदी लोइसा कोडी माही पे ही खुदी ओ जल्दी जाओ सिगोरी खाओ आई गोर रघुपति। চিনেমা চোৱা হৈ গ'ল। এতিয়া আহিলোঁ হোটেল এখনত ভাত খাবৰ কাৰণে। দালি, ভাত, ৰঙালাও চব্জি, পাপৰ আৰু ভাজি আছে, এখন মাটিৰ দাইল। এনেকৈ খাই কিনে এতিয়া আমি গৈ আছোঁ। বাকী মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নাপাহৰিব আৰু লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।